পাইছিলোঁ ভিউৱে নাই ইয়াতে কেৱল কুঁৱলী কুঁৱলী নহয় মেঘ তো গাইজ ফাইনেলি মই গাড়ীখন লৈ ওপৰলৈ আহি পালোঁ ইমান ডাঙৰ গাড়ীখন অনা বহুত কষ্ট হয় এইবিলাক কাণ্ড কাৰনামা চলি আছে চাওকচোন দাদা সরি মামা নহয় প্রভু প্রভু ঈশ্বর এটা হিন্দি নেই মালুম বুঝি না পায় কো তো সেই জন্য কামনা আপ দেখা দিতে ইয়া আইডিয়া মানে মাইন্ড অফ করেছো ইনভাটা ফাইট বলিছো ন এই স্টোন হেঞ্জ অফ ইন্ডিয়া ওকে তো মানে ইমান মানে প্ৰপাৰলি ষ্ট'নবিলাক কোনে ৰাখিছে কি ৰাখিছে এইবিলাক একচুৱেলি লোকেশ্যনবিলাক মানে বহুত মানে অফবিট হয় মানে নুঘূৰে মানুহ এনেকুৱাকৈ তো গাইজ গুড মৰ্ণিং সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে তো ডে 3 আমি ধুনীয়াকৈ গৈ আছোঁ আমি মাৰ্কম ভেলীৰ ফালে তো এতিয়া বৰষুণ বতৰ হৈ আছে বাৰু কিন্তু তাত গৈ কি হয় কেনেকুৱা হয় এইটো আপোনালোকে ভিডিঅ'টো চাই থাকক কিন্তু খোৱা লোৱা কৰিবৰ কাৰণে মাজত ৰখিম তাতে লগ পাম আপোনালোকক মানে আমি মেপখন চাই আছোঁ যিটো মানে ভিডিঅ' ভালকৈ বনাব পৰা নাই সেই হৈ আছে প্ৰব্লেম হৈ আছে আৰু এইফালে বতৰটো এনেকুৱা হৈ আছে এনেতো বতৰ এনেকুৱা ভালে লাগে কিন্তু তাত যেতিয়া মানে লোকেশ্যনকেইটা পাম তেতিয়া বৰষুণটো হ'লে প্ৰব্লেম হয় আৰু বাকী কেনেকুৱা পিছে টোপনি চোপনি ভালকৈ হৈছে চবৰে ময়ো তলৰ পৰা বঢ়িয়া ঠাণ্ডা ঠাণ্ডা পাইছোঁ মজা মজা লাহে লাহে কাঠৰ ন বঢ়িয়া লাগে বঢ়িয়া শুইছোঁ একদম টোপনি বঢ়িয়া কমপ্লিট এতিয়া যাব লাগে খালি আৰু লগ পাই আছোঁ পঢ়ি থাকোঁ ভিডিঅ'ত গৈ আছোঁ খোৱা লোৱা একো কৰা নাই কাৰণ টাইমো বেছি হোৱা নাই 8:30 মান হৈছে আৰু মানে কি হ'ল আমি মাৰ্কম ভেলীৰ ফালে যাই আছোঁ ৰাস্তা পালোৱে আৰু মানে আৰু 6 কিলোমিটাৰ মান আছে তো মানে ৰাস্তা মানে ভয়ানক ৰাস্তা আৰু ইফালে যায় সিফালে যায় ৰাস্তাটো নোহোৱাই যায় কিন্তু মানে তথাপিতো কণ্টিনিউ ৰাখি আছোঁ হা ঘপকৈ নোহোৱাই যায় সঁচা কথা হাইৱেৰ পৰা আহিলোঁ এতিয়া ইফালে এইটো বেলেগ ৰাস্তা ডুপ্লিকেট ৰাস্তাত যাই আছোঁ ধুনীয়া ৰাস্তা কিন্তু দেই মজা একদম পুৰা সেই কৰি পেলাই বাকী বতৰটোহে বেয়া বহুত বৰষুণ কি কৰা যায় এইটো বতৰৰ কিয় মন্ত্ৰ চন্ত্ৰ জানে যদি ক'বহে ৰাইজ বামুণ মই নে তই নহয় মই ক'ম আমাৰ ৰাইজে ক'লে মানে আৰু মন্ত্ৰটো মই মাতি দিম বাৰু চিন্তা নাই Continue on WKHMDR for 3 kilometers. Bye bye. Gole mati dise to. Gari phasi gesil guys. Gari phasi gesil. Ki moza re. মজা কিন্তু পুৰা মেঘখিনি মানে লাগি আছে গাত দৌৰি আহিলে ভাগৰ লাগি গ'ল বৰষুণটো কমিল কেনেকৈ নকম মেঘৰ মাজতে আছোঁ বাপৰে বাপ হাৱা টাইট হৈছে চাব আহিছিলোঁ ভিউৱে নাই ইয়াতে কেৱল কুঁৱলী নহয় মেঘ সেয়াই আৰু ভাল লাগে কিন্তু ন ডাইৰেক্ট ট্ৰেকিং নাই এই ইয়াত ধৰি অলপমান খোজ কাব লগা হ'ল আৰু গাড়ীখনত ধৰি তো গাইজ ফাইনেলি মই গাড়ীখন লৈ ওপৰলৈ আহি পালোঁ ইমান ডাঙৰ গাড়ীখন অনা বহুত কষ্ট হয় এইখন আমাৰ গাড়ী এইখন লৈ আমি ইয়াতে মাৰ্কম ভেলী আহি পালোঁ ভেলীত বাৰু অৱস্থা বেয়া হৈ আছে ভেলীত মানে পুৰা একদম সেই হৈছে মই চেয়াৰটো লৈ আহিছোঁ আমি মানে অলপ বেছি এডভান্স আহি গ'লোঁ গতিকে এতিয়া বহিম অলপ সময় উপায় নাই অলপ বহি পেলাই ৰখিম আৰু কোনোবা আহে যদি আহক নহ'লে আমি এই 4টা প্ৰাণীত বাহিৰে এটা মানুহ নাই বেলেগ আৰু এইটো জেগা হয়নে নহয় সেইটোও গম নাপাওঁ একো গম নাপায় একো দেখা নাপায় সেইটোৱেতো কিবা এটা হয় আৰু সেইটোতো ৰাইজ কি গম নাপাওঁ না 3-eyed ribbon হয় বা আমাৰ যিসকলে কি চাইছে এইখন আমাৰ গেম অফ থ্ৰ'নছ চাইছে সিহঁতে গম পাব 3-eyed ribbon তাতে বহি আছে কি ডাঙৰ ডাঙৰ কাউৰী বাপৰে কাউৰী দেখুৱাই নাই হা অঁ দেখা পাই অলপ
জুম হয় মানে এইটো আহিবলৈ ঠাণ্ডা হৈ আছে ভাল লাগছে উপায় নাই কাৰণে খাইছে পেটত সোমাব লাগে দেখাৰ কাৰণে ৰাতিপুৱা 6টাত উঠি আহিছোঁ তাকেতো এই খাৱাৰ কাৰণে নোখোৱা নোলোৱাকৈ তো ৰাইজ মাৰজাম ভেলীটো এনেকুৱাই হ'ল মাৰখাম ভেলী যে মানে বৰষুণ বা মেঘ গোটেই ভৰ্তি হৈছে হমেं মাৰখাম ভেলী মিলা নেই তো কিয় হোৱা হম বনা লেংগে তো ধুনীয়াকৈ গাড়ীখন ওলালোঁ আহিলোঁ আৰু স্পটটো হ'ল এইটো পুৰা একদম ধুনীয়া একদম মজা এতিয়া এইটো ভাল লাগছে এতিয়া দুখনমান ধুনীয়া ফটো উঠিম বঢ়িয়া এটা আল্টিমেট ভিউ এটা আছে ৰ'ব ইফালে আছে ধুনীয়া গছগিলা আছে না বঢ়িয়া ফটো হ'ব ধুনীয়া হ'ব ভাল লাগিব মানে বঢ়িয়া লাগছে এইখিনি জেগাখিনি তাতে বৰষুণ মৌচিন ৰামৰ কাষত ন সেইকাৰণে পূৰা বৰষুণ উপায় নাই খালি এইখিনি কাৰোবাৰ প্ৰাইভেট প্ৰপাৰ্টি নহ'লে হ'ল আৰু ৰাইজ উঠি আছোঁ হাই তলৰ পৰা চিধা একদম 45 ডিগ্ৰী কিন্তু আকৌ মেঘ আহিল আমি য'তে যাই পাওঁ মেঘটো আমাৰ লগে লগে আহে তোলা ৰাখি কোনোবা আছে নেকি এইবিলাক কাণ্ড কাৰনামা চলি আছে চাওকচোন মই ডাইৰেক্টৰ মানে পুৰা চেয়াৰত বহি আছোঁ একদম এই চিনেমাটোগ্ৰাফাৰ এই ভালকৈ বনাবি দেই মডেল যাতে ভুল নহয় দেই মেকআপ এই বাইশ सलमान खान शाहरुख खान बाप रे बाप ये सब क्या देखना पड़ रहा है আমাৰ ইয়াতে বহুত সময় কটালোঁ মানে ইয়াতে বেছি ভাল লাগিল একচুৱেলি তাতকৈ মানে সেইবিলাক ঠাইত মেঘৰ মাজত থকাতকৈ তো ইয়াতে অকণমান বৰষুণ আহিব ধৰিছে লাহে লাহে তো আমি এতিয়া ইয়াৰ পৰা যাওঁ মই নামা আৰম্ভ কৰি দিছোঁ নামনি যাত্ৰা পূৰা চেয়াৰখিনি লৈ লৈছোঁ হাতত বঢ়িয়া ফটো হৈছে ভিডিঅ' হৈছে চাই থাকিব দেই মই দুদিনমান লাহে লাহে আপলোড দি থাকিম বাট বহুত পিছলৈ ভয় লাগে বহুত শ্লিপ লাহে ধীৰে গৈ আছোঁ আৰু মজা লাহে ধীৰে আপলোড দি দিম চাই থাকিব এটা ট্ৰিপত এটা ৰাইডত চব এক্সপিৰিয়েঞ্চ পাব লাগে এক্সপিৰিয়েঞ্চটো চাব এইটো চকা খুলি আছে কোনো এটা চকা লগাব নাজানো এইটো জঙা হিলত যাই পেলাই উপায় নাই আৰু কৰিব লগা উপায় নাই কিন্তু খালি এইটোত জোৰত যাব নোৱাৰিবি দেই এইটোত স্পীড লিমিট কম থাকে কি কৰি চাইছে এইটো নাযায় বঢ়িয়া আছে একো নাই চিন্তা নাই বাৰু এইখিনি শিলখিনি ইয়াতে থোৱা আছে না শিলখিনি তাতে ক'ৰবাত জঙা শিল আছিল সেই আছিল তাতে কাটা গ'ল উপায় নাই দে আৰু এনে আনকোনোবা দিনা হ'ব বুলি ভাবিছিলো নেবুলা আহি গৈছে বুদ্ধদেৱক কোনে কি কৈছিল বোলে মই আকৌ কোৱা নাই ভাই আহি কি পাইছো জানে দুজুক ভেলি কি ভেলি দুজুক জুকো ভেলি তো আহি পেলাই আমি ধুনীয়াকৈ জুকো ভেলি পালোঁ কিন্তু আমি নোসোমালোঁ কাৰণ আমি জুকো ভেলিতকৈ ভাল প্লেচ আমি অলৰেডি ঘূৰি আহিলোঁ তেওঁলোকে দেখা পালে তো ইয়াতে নোসোমাওঁ বহুত ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ৰাতিপুৱা কিবা খালোঁ না বিস্কুট খাইছোঁ এনেকুৱা আৰু তো মানে ধুনীয়াকৈ আছে একদম ইয়াত নোসোমাওঁ কিন্তু ভিডিঅ' চাই থাকোঁ আমাৰ লগত আৰু বেলেগ মেম্বাৰো জইন হৈছে এইকেইটা মানে আমাৰ কাষৰে তাৰে ল'ৰা হঠাৎকৈ পাই গ'লোঁ ইহঁতে বোলে আহে এই পিছে আহি আছে এইখনত এই ৰঙা গাড়ীখনত তো ধুনীয়া আৰু যাই আছোঁ এতিয়া আমি নমষ্টেং কি আছিলে নংষ্টেইন তাতে আমি খোৱা লোৱা কৰিম কৰি লৈ পেলাই আমি ওলাই যাম ক'ৰবাত কিবা হয় ঠিকে আছে বাৰু ধুনীয়াকৈ বনি থাকক ভিডিঅ'টোত কি মজা ভিউ চাই থাকক না এইগিলা গৰু কেইটা গৰু
সেইকেইটা গৰু এই এটা গৰুৰ মালিক এইটো এই গৰুৱে গাড়ী চলাই আছে গৰুৱে গাড়ী চলাই আছে গৰু গাড়ী নহয় কিন্তু আৰু বুদ্ধদেৱ ফুল ভ্ৰান্তি হৈছে যদি ক্ষমা কৰি দিব আপুনি অভিশাপ নিদিব ভাই বোলে দাদা চৰি মামা এ নহয় প্ৰভু ঈশ্বৰ ছাৰ তো আমি ইয়াতে নমষ্টং আহি পাইছোঁ নমষ্টং পইণ্ট কি আছিল নামটো পাহৰিলোঁ তো ইয়াতে কিন্তু খানা পিনাৰ বহুত প্ৰব্লেম আছে খানা পিনা মানে কি হয় ভেজ বিচাৰি আছোঁ আমি ফ্ৰক যিহেতু নাখাওঁ বা বিট বা এনেকুৱা ধৰণৰ বস্তু নাখাওঁ ভেজ বিচাৰিছোঁ কিন্তু ভেজৰ প্ৰব্লেম আছে এতিয়া কি হ'ল নাপায় ৰেষ্টুৰেণ্টত চব চলে তাৰ পৰা ভেজ গতিকে প্ৰব্লেম আছে এতিয়া সেইকাৰণে ব্ৰেড লৈ লৈছোঁ ব্ৰেড পূৰা একদম ডাঙৰ ব্ৰেড পূৰা ব্ৰেড হেৰি কৰি লৈছোঁ আৰু কথা পাতিছিলোঁ মাত্ৰ এই তাতে কল বেচিবা সেইটোৰ লগত তাতে কল বোলে আছে কিন্তু ধুনীয়া কলে বাৰু সৰু এতিয়া আমি প্লাম নে কিটো লৈ ল'লোঁ এতিয়া হিন্দী নেই মালুম বুজি নাপায় আকৌ কৈছে এই যে এনেকা মানে সাপ দেখা দিছে হিন্দী নেই পতাই উপায় নাই আৰু মানে সেইকাৰণে লৈছোঁ অঁ সেইটো ন আৰু সেই হ'ব কি কয় মানে প্লাম সেইটো সেই কৰি ল'ব গ'লোঁ না তাতেও বুজি নাপায় লৈ লৈছোঁ আৰু যেনেকুৱা লাগে যি লাগে কৈ পেলাই কিবা কিবি বুজি পাইছে নাপাইছে ব্ৰেড লৈছোঁ বিন্দাছ আজি ৰজা কৰা নহ'ব আৰু ময়ো ৰজা কৰিম আজি কলটো ল'লে হ'ল আৰু এতিয়া কল বিচাৰি পেলাই ধুনীয়াকৈ মাৰ্কেট আছে সেইফালে ধুনীয়া ধুনীয়াকৈ বহি লৈছোঁ অলপমান ইফাল সিফাল হ'ল বাৰু মিল্টনৰ বিশেষকৈ দুখ লাগিল সেইটো ক'ব নোৱাৰোঁ কি কাৰণত ন মিল্টনৰ দুখ লগাৰ কাৰণটো আমি ক'ব নোৱাৰোঁ সেইটো অকণমান চিক্ৰেট সেইটো অলপ বেলেগ চিক্ৰেট কিন্তু আমাৰ খানা পিনা চাওক এই একদম ভয়ানক এইকেইটা মেইন আকৰ্ষণ টেঙা কলকেইটা আছে বাৰু ধুনীয়া 100 টকাত বঢ়িয়া কল তাৰপিছত এইকেইটা কেক আছে এইটো ব্ৰেড আছে বঢ়িয়া আৰু একদম খোৱাহে কথা কিন্তু মোৰ ট্ৰাইপডাল ভাঙি থাকিল আপোনালোকক কেনেকৈ দেখাব এতিয়া ক'ৰবাত যোগাৰ কৰোঁ বাৰু তো ৰাইজ ভাল টোপনি এটা মাৰিলোঁ অকণমান মাজতে 5-6 কিলোমিটাৰ মানে ৰাস্তাটো এই ৰাস্তা উপায় নাই পেট বেয়া হৈ গৈছে হ'লেও আৰু মানে আহিলোঁ ধুনীয়াকৈ কি ভিউ পইণ্ট আছিল পাহৰিলোঁ না তেওঁ লগত কৈছিলোঁ না সেই ভিউ পইণ্টটোৱে আৰু এই মজা অলপ সময় বেয়া লগাৰ পিছতো ভাল লাগে মানে আৰু ভিউটো দেখি পেলাই বঢ়িয়া একদম কিনো বকি থাকিম আৰু ভাল লাগছে ন আপোনালোকে আহক ঘূৰক নৰ্থ ইষ্ট মেঘালয় আমাৰ কিমান ধুনীয়া অসমতো আছে বাৰু বহুত সেয়াই আৰু কেনে লাগছে ৰাস্তা কেনে ঐ ড্ৰাইভাৰ বঢ়িয়া ৰাস্তা না মানুহে ডান্স কৰে মোৰ মুখখন দেখা পেলাই গমে পাইছে কিমান ভাল ৰাস্তা ডান্স কৰোঁতে আহি যায় সেইটো মুখা চুৰা চাইড কৰি পেলাই হ'লেও ভিডিঅ' কৰি আছে ঠিকে আছে বাৰু বঢ়িয়া দেখাই আছোঁ আৰু দেখাই আছোঁ ধুনীয়া এতিয়া মানে মাইণ্ডটো অকণমান ফ্ৰেছ হ'ল দুখনমান ধুনীয়া ফটো হ'ল আৰু এনেকুৱা এটা ঠাইত বহি আছোঁ ন এইয়া এই চচপা পৰে ইমান ধুনীয়া মাই গড ইয়াতে পুৰা ফটো উঠি আছোঁ একদম মজা কি আল্টিমেটলি মানে ফটো এইবিলাক বেলেগ কথা মানে মনৰ শান্তিটো মাইণ্ডটো ফ্ৰেছ হৈ গৈছে একদম হয় না মিল্টন মাইণ্ডটো ফ্ৰেছ হৈ গৈছে ইমান দিনৰ মানে কষ্ট বা ইমান দিনৰ মানে যিমান দিনৰ চব আছিল চব মানে ৰিলিজ হৈ যায় মানে ৰিষ্টাৰ্ট হৈ যায় কিবা এটা বঢ়িয়া না ইয়াতে বহুত কমহে টুৰিষ্ট আহে টুৰিষ্ট বহুত কম আহে কিন্তু মানে ভাল আহিব লাগে ইয়াতে কি নাম আছিল জেগাটো পাহৰিলা এইফালে তাতে দুটামান আছে মানুহ কিন্তু সেয়াই আৰু তো ৰাইজ এতিয়া আমি আহি পাইছোঁ এইটো কি মনলেথ নে কিবা আছিল আৰু এইটো ইণ্ডিয়াৰ কি ষ্ট'ন হেণ্ডছ অফ ইণ্ডিয়া অ'কে তো মানে ইমান মানে প্ৰপাৰলি ষ্ট'নবিলাক কোনে ৰাখিছে কি ৰাখিছে এইবিলাক একচুৱেলি লোকেশ্যনবিলাক মানে বহুত মানে অফবিট হয় মানে নুঘূৰে মানুহ এনেকুৱাকৈ তো এইবিলাক লোকেশ্যন ধুনীয়াকৈ আছে মানুহে নাই আমি কেইটা আৰু এই দাদাজন আছে
এনেকুৱা কিন্তু কিবা এটা বহুত ভাল লগা বস্তু কি থিয় একদম ধুনীয়াকৈ ষ্টনকেইটা আছে এইফালে বহা এইটো কৰিবলৈ আছে ডেছক্ৰিপশ্যনটো আছে আমি লেখাই দিম বাৰু কি আছিল কি আছে শিলকেইটা ইমান ধুনীয়াকৈ এটাৰ ওপৰত এটা কি এটা আল্টিমেট লাগে এইটো এটাৰ ওপৰত উঠি আছে কিবা এটা বেলেগ লাগে আল্টিমেট আৰু এনেকুৱা ধৰণৰ জেগাবিলাক সাধাৰণতে মানুহ নুঘূৰে কিন্তু আমি ঘূৰিছোঁ সেইটো কথা আপোনালোকৰ কাৰণে ঘূৰিছোঁ চাই থাকক আৰু মছজিদৰ মতন লাগছে না ভাই এই মাজত এইটো যে একটা তাত বহি নামাজ পঢ়া কি মজা মানে এইবিলাক বস্তু নুঘূৰে নুঘূৰে নাহে মানুহে নাই আমি কি মজাকৈ আহিলোঁ ন চাই থাকক ৰাইজ চাই থাকক দেখাই আছোঁ কি কাৰণে কি আছে পঢ়ি লওঁ এবাৰ হেৰি নহয় এই কিবা বেলেগ লিখা আছে তাৰে বিষয়ে লিখা থকা বুলি ভাবিছিলোঁ মই কিবা বেলেগ লিখা আছে বাৰু যি কি নহওক কিন্তু কিবা আছিল কিবা এলিয়ান আহিছিল কোনোবা আহিছিল নাজানো কি হৈছে মুঠৰ ওপৰত আল্টিমেট লাগিছে আৰু যিহঁতে গেম অফ থ্ৰ'নছ আছে সিহঁতৰ কাৰণে এইটো ড্ৰেগন ষ্ট'নৰ দৰে মানে জেগা হ'ব আৰু পিছে এইটো আমাৰ আজি লাষ্ট সেই আছিল আমাৰ গোটেই ট্ৰিপটোৰ লাষ্ট এইটো আছিল ন স্পট হয় না একদম পুৰা হেডত এতিয়া আমি যাম ডাইৰেক্ট ৰুম তাৰপিছত ৰাতিকৈ অকণমান দেৰিকৈ হেৰি কৰি পেলাই পুলিচ বজাৰ ফালে আহিম অলপমান ইফালে ঘূৰিম কৰি থাকক ভিডিঅ'ত ধুনীয়াকৈ চাই থাকক আৰু কেনেকুৱা লাগিছে ভিডিঅ'কেইটা গোটেইকেইটাত কমেণ্ট কৰি জনাব একদম আগৰকেইটা চোৱা নাই যদি এতিয়া চাই লওক ত' গাইজ ট্ৰিপ খতম থাৰ্ড ভিডিঅ' এইটো আপোনালোকে লাষ্টত চাই আছে সেইকেইটা আপলোড দিয়াই নাই বাৰু বনাই আছোঁ হৈ গৈছে কমপ্লিট দি বজাৰ ফালে ত' মানে কি হ'ল কেছটো ট্ৰিপ খতম এতিয়া চবৰে এক্সপিৰিয়েঞ্চটো সুধো কেনেকুৱা হ'ল ক এক্সপিৰিয়েঞ্চ ক কেনেকুৱা লাগিল কি হ'ল মজা ভাল লাগিল বিৰাট ভাল লাগিল ভাল লাগিল আৰু তোমাৰ কেনেকুৱা লাগিল একদম মজা এনেকৈ ট্ৰিপ হৈ থাকিব আহি থাকিব বঢ়িয়া বাকী তোমাৰ কিবা একদম আল্টিমেট আৰু নেকি আল্টিমেট 3 দিন থাকিলো ন সেইটো 3 দিনৰ মানে বেলেগ সেইটো ফিল আহিছে প্ৰথম দিনা আল্টিমেট ফিল নেক্সট দিনা অলপ কম থাৰ্ড দিনা আৰু অলপ কম হৈ গ'ল তাৰ পামচাৰ হ'ল পামচাৰ মানে কি পামচাৰ ফাটি গৈছে চিত্ৰ উৰি গৈছে উপায় নাই আৰু একদম বেয়াকৈ ফাটি গৈছে আৰু হ'লেও যি কি নহওক মানুহৰ চালে বডিয়ে তোমাৰ যি কি নহওক বাৰু ধুনীয়া হৈছে ভাল লাগছে সেইটো এটা এক্সপিৰিয়েঞ্চ সেইটোতো ফাৰ্ষ্ট টাইম কিন্তু এইটো মোৰ চবৰে ফাৰ্ষ্ট টাইম এইটো একদম সেইটো বাকী বঢ়িয়া বাৰু ধুনীয়া একদম আৰু তো লগ পাই আছোঁ এটা অন্য ধৰণৰ ধুনীয়া ভিডিঅ'ত লং ব্লগ চাগে আৰু কেতিয়া হয় গম নাপাওঁ কিন্তু ভিডিঅ' চাই থাকিব কণ্টিনিউ কৰি থাকিম মিনি ব্লগ বিশেষকৈ চাই থাকিব সেয়াই আৰু বিশেষ নাই কিবা ক'ব লগা আছে যদি কমেণ্টত জনাই দিব তো লগ পাইছোঁ এটা অন্য ধৰণৰ ধুনীয়া ভিডিঅ' তেতিয়ালৈকে বাই বাই